লাভ ষ্টৰী শুনিবলৈ এই পেজটো ছাবস্ক্ৰাইব কৰক আৰু নটিফিকেশ্যনৰ বাবে বেল আইকনটো প্ৰেছ কৰক। আজি যিখন চিঠি হাতত লৈছোঁ সেই চিঠিখন পঠিয়াইছে বাক্সা জিলাৰ পৰা পংকজ শৰণীয়াই। তেওঁ নিজৰ ষ্টৰীটিৰ নাম দিছে মনে মোৰ তোমাক বিচাৰে। চ' আহক আজি শুনো পংকজৰ লাভ ষ্টৰী। হাই পাহিবা, আপুনি কেনে আছে? আশা কৰোঁ ভালেই। মই পংকজ শৰণীয়া, মোৰ বয়স 22 বছৰ, মোৰ ঘৰ গৌৰেশ্বৰত। মই আপোনাৰ লাভ ষ্টৰী প্ৰায়ে শুনো, আপোনাৰ বিগ ফেন। আপোনাৰ মাতটো মোৰ বহুত ভাল লাগে। মই বৰ্তমান BA 6 ছেমিষ্টাৰত পঢ়ি আছোঁ। আশা কৰোঁ আপুনি মোৰ ষ্টৰীটো শ্বেয়াৰ কৰিব। মই মোৰ ষ্টৰীটোৰ নাম দিছোঁ মনে মোৰ তোমাক বিচাৰে। মোৰ প্ৰেমিকাৰ নাম হৈছে প্ৰণামী। তাই গুৱাহাটী ইউনিভাৰ্চিটিৰ মাছ কমৰ ছাত্ৰী। তাইৰ বয়স 24 বছৰ। পাহিবা, মোৰ প্ৰেম দুইপক্ষীয়া হোৱা আজি 4 মাহমান হৈছে। তাই মোতকৈ 2 বছৰ ডাঙৰ। কিন্তু পাহিবা, তাইৰ প্ৰেমত মই এনেকৈ পৰিলোঁ যে বয়সৰ কথা একেবাৰেই মনলৈ নাহিলে। তাইক প্ৰথম দেখা পাইছিলোঁ 2017 চনৰ বহাগ বিহুত। সেইদিনা আছিলে সিহঁতৰ গাঁৱৰ বিহু ফাংচন। তাই এযোৰ বগা চুৰিদাৰ পিন্ধি ছোৱালীজাকৰ মাজত নাচি আছিল আৰু হঠাৎ মোৰ চকু তাইৰ ওপৰত পৰিলে। নেজানো পাহিবা, মোৰ ইমান ভাল লাগিলে যে গোটেই ফাংচনটোত মই তাইকেই চাই থাকিলোঁ। পিছত তাইক বহুত মাহ দেখা নাই, কিন্তু তাইৰ ধুনীয়া মুখখন মোৰ চকুত ৰৈ গ'ল। তাৰপিছত তাইক দুবাৰমান দেখা পাইছিলোঁ। এদিন আকৌ দেখা পাইছিলোঁ ৰাসস্থলীত। তাই ফুচকাৰ দোকানত ফুচকা খাই আছিলে। মই হঠাৎ দেখা পাই থমকি ৰ'লোঁ আৰু থৰ লাগি তাইকে চাই থাকিলোঁ। তাই প্ৰতিটো ফুচকাত মৰা কামোৰ মই হেঁপাহেৰে চাইছিলোঁ। কিন্তু এই ৰাসৰ সময়তে মই তাইৰ লগত যে চিনাকি হ'ব পাম মই সপোনতো ভবা নাছিলোঁ। আমাৰ ইয়াৰে স্থানীয় নাট্যগোষ্ঠী এটাই নাট আখৰা কৰি আছিলে আৰু তাত মোৰ পেহীৰ ছোৱালীও অভিনয় কৰি আছিলে। সেই নাট্যগোষ্ঠীটিয়ে এটা চৰিত্ৰৰ বাবে মোকো আমন্ত্ৰণ কৰিছিল। এই খবৰটি দিবলৈ বাইদেৱে মোক তাইৰ ঘৰলৈকে মাতিছিল। মই যোৱাত খবৰটো ক'লে আৰু তাত কোনে কোনে অভিনয় কৰিব সেই কথা সোধাত তাইৰ নামটো গম পালোঁ, প্ৰণামী। প্ৰণামীও অভিনয় কৰিব। গম পাই মই একদম ফূৰ্তিতে চিঞৰি দিলোঁ। বাইদেৱে গম পালে যে তাই মোৰ ক্ৰাছ হয়। পাহিবা, অৱশেষত মোৰ প্ৰতীক্ষাৰ অন্ত পৰিল। এতিয়া আৰু দূৰে দূৰে থাকিব নালাগিব, কথা পাতিব পাৰিম কাষত। আৰু প্ৰথম আখৰা কৰিব যোৱাৰ দিনা বাইদেৱে তাইৰ লগত মোক চিনাকি কৰাই দিলে। মই লাজে লাজে তাইৰ লগত চিনাকি হ'লোঁ। কিন্তু বাইদেউৰ সমবয়সীয়া হোৱা বাবে তাইক মই আপুনি বুলিয়ে সম্বোধন কৰিবলৈ ল'লোঁ, যিহেতু তাত থকা ডাঙৰ সকলো মানুহকে আপুনি বুলিয়ে সম্বোধন কৰিছিলোঁ। কিন্তু পিছত তাই মোক তুমি বুলি সম্বোধন কৰিবলৈ ক'লে। এনেদৰে তাই আপুনিৰ পৰা তুমি হ'ল। আগলৈ তেওঁ লিখিছে, লাহে লাহে আখৰা হ'ল, নাট কৰিলোঁ, শেষ হ'ল। 1.5 মাহ এনেকৈয়ে পাৰ কৰিলোঁ। নাটকৰ আখৰা চলি থকা দিনকেইটাত আমাৰ মাজত এটা ভাল সম্পৰ্ক গঢ় লৈ উঠিলে। মোৰ বাইদেউ পুষ্পাঞ্জলি বা তাই আৰু মই ইমানেই ফ্ৰী হৈ গ'লোঁ যে নাটক শেষ হোৱাৰ পিছতো আমাৰ সম্পৰ্ক আজিলৈকে চলি থাকিল। মাজে মাজে লগ কৰোঁ, ঘৰে ঘৰে অহা যোৱা কৰা, উৎসৱ আদিত একেলগে যোৱা। পাহিবা, তাই মোক ভাইটি বুলি ভাবিয়ে ইমান ফ্ৰী হৈছিল, কিন্তু মই তাইক কোনোদিনে বাইদেউ বা বান্ধৱী বুলি ভবা নাছিলোঁ। কাৰণ তাইৰ বাবে মই কিবা এটা বেলেগ ফিল কৰিছিলোঁ। মাজে মাজে মই তাইক মেছেজ কল কৰিছিলোঁ আৰু মোৰ ভালপোৱাৰ অনুভৱটো বুজাব খুজিছিলোঁ, কিন্তু তাই ধেমালি বুলি ভাবি কথাবোৰ উৰাই দিছিলে। কিন্তু পাহিবা, তাই মোক বহুত মৰম কৰিছিলে, বহুত কেয়াৰ কৰিছিল, যিটোৱে মোক আৰু ভাল পাবলৈ আৰু কাষত পাবলৈ হাবাথুৰি খুৱালে। কিন্তু মই এইটোও জানিছিলোঁ যে তাই মোক কোনোদিনে বয়ফ্ৰেণ্ড হিচাপে ভাল নাপাব। পাহিবা, মই এইটোত থিৰাং কৰিছিলোঁ যে মই তাইক একপক্ষীয়াভাৱেই ভাল পাই যাম। কাৰণ মই যেতিয়াই মোৰ প্ৰেমক লৈ, মোৰ ভালপোৱাক লৈ সপোন দেখোঁ, তেতিয়া তাইৰ মুখখনহে দেখা পাওঁ। তাইক পাহৰাটো টান হ'ব। ভালো লাগিছিল পাহিবা, মই তাইক ইমান ভাল পাই পেলাইছোঁ যে বহু বছৰৰ মূৰত আকৌ গভীৰ ভালপোৱা জন্মিছে মোৰ হৃদয়ত। এনেকৈ বহুত মাহ পাৰ হ'ল। তাৰপিছত 2018 চনৰ ছেপ্টেম্বৰ মাহত মই তাইক কল কৰিছিলোঁ। কি খবৰ? বঢ়িয়া, তোমাৰ কি খবৰ? আছো আৰু যেনে তেনে কিয়? এনেই চিন্তাত পৰি আছো। বা কি চিন্তা কৰি আছা? এনেই মোৰ ছোৱালীজনী মোক ক্ৰাছ আছিলে, তাই কথা ভাবি আছো। ক্ৰাছ তোমাৰ? কি থাকিব নাপায় নেকি? পাই। অৰে সেইটো কথা কোৱা নাই, কিন্তু আমি গম নাপালো যে। হয় দিয়া। কোননো?
ক'বলৈ মন যোৱা নাই এতিয়া কোৱাচোন কোৱা আমিও জানো তোমালোকৰ গাঁৱৰে আমাৰ গাঁৱৰ তেতিয়াহ'লেতো ক'বই লাগিব কোন কোৱা চিনি পাবা চাগে কোৱা কোৱা কোন এইবাৰ বিহু যে হৈছিলে গাঁৱত তাত যে বগা চুৰিদাৰ পিন্ধি নাচি আছিলে ছোৱালীজনী আৰু ৰাসতো এদিন ফুচকা খাই আছিলে বহুত দিনৰ পৰা মোক ক্ৰাছ খালি আৰু ক'বলৈ তাইক আৰু বেয়া পাই আছো তাকে চিন্তা কৰি কৰি বহি থাকোঁ অকল থাকিলে ডাইৰেক্ট নোকোৱা কিয় মই বুলি মইতো তুমি বুলি কোৱা নাই তুমি কেনেকৈ গম পালা যে সেই যদি ছোৱালী তুমি হয় বুলি সংসাৰৰ ইংগিতবিলাক মোৰে দি আছা আকৌ মোকে নকৈছে মই ক্ৰাছ বুলি সঁচাকে তুমি মোক ক্ৰাছ গম পোৱা নাই কিন্তু ক'বলৈ ভয় চাবা আকৌ মই প্ৰপ'জ কৰা নাই দেই তোমাক গম পাইছো তুমিতো ডাঙৰ ডাঙৰ টাইপ দেখাই থাকা ন মানে ক্ৰাছ মানে কি মই এনেকে সন্মুখেৰে গ'লে তোমাৰ সেই সুস্মিতা সেন নিচিনা গিটাৰ চিটাৰ বাজি যায় নে গিটাৰ মানে চব গোটেই ইনষ্ট্ৰুমেণ্টখিনি ফটোৱা বাকী কোৱা ঘৰৰ কথা কোৱা ঘৰৰ কথা কি ক'ম নিজৰে ভাল নহ'লে ঘৰৰ কথানো কিনো চাম তাই প্ৰথমতে শ্বক হৈছিল মই যে তাইৰ বিষয়ে এনেদৰে ফিল কৰোঁ কিন্তু লাহে লাহে তাইও কথাবোৰ বিশ্বাস কৰিলে কাৰণ তাই মোক চিনি নোপোৱাৰ আগৰ পৰাই যে মই তাইক ন'টিছ কৰি আছিলোঁ সেই কথাটো তাই অনুভৱ কৰিব পাৰিছিল সেইদিনা ৰাতি আমি 2.5 ঘণ্টামান কথা পাতিছিলোঁ চ' পংকজে যে প্ৰণামীক লাইক কৰে বা পংকজৰ ফিলিংছ তাইৰ প্ৰতি অলপ বেলেগ সেইটো প্ৰণামীয়ে ৰিয়েলাইজ কৰিলে বাট প্ৰণামীয়ে পংকজক কি হিচাপে একচেপ্ট কৰিছে বা কি হিচাপে কথা পাতি আছে সেইটো লৈ পংকজ এতিয়াও চিয়'ৰ নহয় এণ্ড ছামহাউ সি চিয়'ৰ হ'বও বিচৰা নাই কাৰণ যদি গম পাই যায় হয়তো তেতিয়া আৰু কষ্ট পাব মানে যদি ভাইটি বুলি প্ৰণামীয়ে কথা পাতি আছে সেই কথাষাৰ হয়তো পংকজ ক্লিয়াৰ হৈ গ'লে দুখ পাব গতিকে ইটছ এ উইন উইন চিটুৱেশ্যন ফৰ পংকজ যে গমেই নাপায় প্ৰণামীয়ে তাক কি ভাবে লৈছে বা কিয় তাৰ সৈতে কথা পাতি আছে এজ অফ নাও হি ৱান্টছ টু বি ইন দ্যাট হেপী ষ্টেট আগলৈ তেওঁ লিখিছে নাজানো পাহিবা তাই মোক সেইদিনাৰে পৰা গুৰুত্ব দিয়া কমাই দিলে মেছেজ দিলেও লেটকৈ ৰিপ্লাই দিয়ে আৰু সেইদিনাৰ পৰা ময়ো কল কৰা নাই জানোচা কি ভাবে তাই সেই বুলি ভাবিয়ে নকৰোঁ পাহিবা মই কবিতা লিখি ভাল পাওঁ আৰু তাইক লৈ কৰা অনুভৱ এই বিষয়ে এটা কবিতা লিখি তাইলৈ চেণ্ড কৰিলোঁ তাইও খুব ভাল পালে মই কনফিউজ আছিলোঁ যে তাই মোক এতিয়া কি ভাবিব বেয়া পালে নাইবা খং উঠিলেতো ডাইৰেক্ট ক'লে হয় বা কণ্টেক্ট নকৰিলে হয় কিন্তু তাই লেটকৈ হ'লেও ৰিপ্লাই মোক দি আছে এনেদৰে বহুদিন পাৰ হ'ল ময়ো তাই গুৰুত্ব নিদিয়াৰ বাবে মেছেজ দিয়া বন্ধ কৰিলোঁ কেইদিনমান পিছত মই তাইৰ বিষয়ে কিছুমান কথা শুনিছিলোঁ এজন ল'ৰাৰ লগত তাইৰ সম্পৰ্ক চলি আছে বুলি মোৰ বহুত বেয়া লাগিছিল পাহিবা মই বহুত দুখ পাইছিলোঁ তথাপিও তাইক মই একো নুসুধিলোঁ বিশেষকৈ এটা কথাই মোৰ বেছি বেয়া লাগিছিল যে আমাৰ মাজত ইমান আত্মীয়তা ইমান ফ্ৰীনেছ থকাৰ পিছতো তাই সম্পৰ্কটোৰ কথা একেবাৰে নক'লে কিয় চ' পংকজে যেতিয়া নিজৰ ফিলিংছ প্ৰণামীৰ আগত শ্বেয়াৰ কৰিলে মানে প্ৰণামীক যে তাৰ ভাল লাগে এই কথাটো শ্বেয়াৰ কৰাৰ পিছত প্ৰণামীৰ এটিটিউড অলপমান চেঞ্জ হ'ল ইন দ্য চেন্স তাই এভইড কৰা ষ্টাৰ্ট কৰিছে আৰু পংকজে সেই কথাটো বুজিব পৰা নাই যে কিয় এভইড কৰিছে আৰু যদি এভইড কৰিছেও মেছেজৰ ৰিপ্লাই কিন্তু দি আছে ঠিক সেই দুমুজাতে আৰু এটা কথা গম পালে যে প্ৰণামীৰ কাৰোবাৰ সৈতে সম্পৰ্কও আছে মানে শ্বি ইজ ইন এ ৰিলেশ্যনশ্বিপ আহক আগবাঢ়ো আজি ষ্টৰীৰ সৈতে এদিন তাই নিজেই মেছেজ এটা কৰিছিল আৰু মই একো নাভাবি তাইক ৰিলেশ্যনশ্বিপটিৰ বিষয়ে কথা শুনাবলৈ আৰম্ভ কৰিলোঁ এক প্ৰকাৰ গালিয়ে পাৰিলোঁ তাই মেছেজকেইটা চিন কৰি থৈ একো ৰিপ্লাই নিদিলে মোৰ ভুল হৈছিল পাহিবা তাইক এনেদৰে কথা শুনাব নালাগিছিল মোৰ একো অধিকাৰ নাছিল তাইৰ পাৰ্চনেল কথাত মাত মাতিব মই পিছতহে অনুভৱ কৰিছিলোঁ আৰু তাইক হোৱাটছএপত বহুতবাৰ চৰি মেছেজ দিলোঁ লগতে মোৰ ভুলৰ কাৰণে ভালকৈ ক্ষমা খুজিলোঁ তেতিয়ালৈ তাই শুই গৈছিলে মেছেজবোৰ চোৱা নাছিলে পাহিবা মোৰ সেইদিনা টোপনি নাহিল কথাবোৰ ভাবি ভাবি মই বহুত ডাঙৰ ভুল কৰি দিলোঁ যেন লাগিল এতিয়াৰ পৰা চাগে মোৰ লগত তাই আৰু একো সম্পৰ্কই নাৰাখিব এইবোৰ কথা ভাবি ভাবিয়ে ৰাতিপুৱা 5:30 মান বাজিলে আৰু তেতিয়া মোৰ টোপনি অনুভৱ হ'ল মই হোৱাটছএপত মই এতিয়াহে শুম গুড নাইট বুলি ষ্টেটাছ এটা দি শুই পৰিলোঁ ষ্টেটাছটো তাই চাওক বুলিয়ে দিছিলোঁ তথাপিও মোৰ টোপনি নাহিলে 6 মান বজাত তাই মেছেজবোৰ চালে লগতে মোৰ ষ্টেটাছটো দেখাও পালে চাগে সেইকাৰণে তাই মোক কল কৰিলে হেল্ল' কি তুমি ল'ৰাটো শুৱা নাই যে এনেই মন চন ভাল লগা নাছিলে হ'ল বুলি আৰু ৰাতিপুৱা 6টালৈকে মানুহে নুশুৱে নে
নাই তোমাক মই যি টি কৈ দিলোঁ মোক, তাৰপিছত পাছতে ভাবিছোঁ সিমানখিনি কোৱাৰ অধিকাৰ নাই মই, কেলেনো ক'লোঁ মই নিজে ভাবিয়ে উত্তৰ পোৱা নাই। মেছেজবোৰ পঢ়ি চালা মানে নিজৰ ন? হ'ব দিয়া, একো নাই, তুমি এতিয়া শোৱা অলপমান আৰু উঠি মোক ফোন কৰিবা, ঠিক আছে? ঠিক আছে, তুমি শুই যোৱা, মই 11টা মানত তোমাক ফোন কৰিম, ৰিচিভ কৰিব পাৰিবা? মই কৰিম, মই ৱেইট কৰিম তোমাৰ ফোনৰ। শুই যোৱা এতিয়া। ঠিক আছে, গুড মৰ্ণিং এণ্ড গুড নাইট। বাই। চ' এইখিনিতে পংকজ যে সৰু ল'ৰা তাতেই গম পায়। ইমিচিয়ৰ্ডৰ নিচিনা তেওঁ এটা ষ্টেটাছ ৰাখি থ'লে যাতে ছোৱালীজনীয়ে দেখা পায়, মানে প্ৰণামীয়ে দেখা পায়। প্ৰণামীৰ ৰিলেশ্যনশ্বিপৰ কথা শুনি যিটো হয়নে নহয় সেইটোও নাজানি সি তাইক কিছুমান কথা শুনাই দিলে। চ' দেট ইজ ইমিচিয়ৰিটি। যদি তাইৰ কোনোবা বয়ফ্ৰেণ্ড আছে বা তাই যদি ৰিলেশ্যনশ্বিপত আছে, সেইটো মেচিয়ৰ্ডলি সি হেণ্ডেল কৰিব লাগিছিলে। তেওঁ অধিকাৰ দেখুৱাই দিলে। প্ৰথমতেতো তেওঁ প্ৰণামীক ক'লেই যে তাৰ ক্ৰাছ হয়, তাৰপিছত আকৌ তাইৰ সম্পৰ্কত বেলেগৰ লগত আছে বুলি সেইটো কথাও শুনাই দিলে। সেইটো কৰিব নালাগিছিলে। বাট এনিৱে তেওঁলোকৰ ফোনত কথা হয়নে নহয় জানিবলৈ অকণমান অপেক্ষা কৰক। আগলৈ তাই লিখিছে, তাৰপিছত 11মান বজাত কল কৰিলোঁ। আচলতে তাই মোক বেয়া পোৱাই নাছিলে। হঠাৎ তেনেকৈ কোৱা বাবে অলপ খং উঠিছিল আৰু সেইবাবে মেছেজবোৰ চিন কৰি ৰিপ্লাই দিয়া নাছিলে। আৰু ল'ৰাটোৰ লগত সম্পৰ্কৰ কথাবোৰ সকলো খুলি ক'লে। ল'ৰাটোৱেহে মিছামিছিকৈ তাইৰ লগত প্ৰেমৰ সম্পৰ্ক আছে বুলি কৈ ফুৰিছিল আৰু তাই এইবোৰ কথা একো গমকে পোৱা নাই। তাই ফ্ৰেণ্ড হিচাপেহে ল'ৰাজনৰ সৈতে কণ্টেক্টত আছিলে। ল'ৰাটোৰ লগত এখন বিয়াত তাই উঠা ফটোখনো ফ্ৰেণ্ড হিচাপেহে উঠিছিল। তাইৰ মিছা বদনাম হোৱা বাবে দুখ পাইছিল আৰু শুকাই কান্দি পেলাইছিল। পাহিবা তাইক কন্দা দেখি মোৰ বহুত বেয়া লাগিল। মই তাইক ভালদৰে বুজাই ক্ষমা খুজিলোঁ। মোৰো বহুত দুখ লাগিছিল। মোৰ বাবে তাই আঘাত পালে। মই তাক আঘাত দিয়াৰ অধিকাৰ নাই। তাৰপিছত মই তাইক কৈছিলোঁ, মই তোমাৰ পৰা আঁতৰি যাম যাতে তোমাক আৰু দুখ দিব নোৱাৰোঁ, আঘাত দিব নোৱাৰোঁ। তাই মোক কৈছিল, মই তোমাক হেৰুৱাব নোখোজোঁ। তুমি কেতিয়াৰ পৰা মোক ইমান ভাল পালা? আৰু মোৰ দুচকুৰে চকু পানী ওলাই গ'ল। পাহিবা মই নিজেই গম নাপালোঁ এই প্ৰশ্নটো সোধোতে মোৰ কিয় চকু পানী ওলাইছিল। পংকজ ইজ ট্ৰুলি এণ্ড পিয়ৰলি ইন লাভ উইথ প্ৰণামী। বাট সি বহুত সন্মান কৰে তাইক আৰু সেইকাৰণে নিজৰ ফিলিংছখিনি এক্সপ্ৰেছ কৰা নাছিলে। ক্ৰাছ হয় বুলি কৈছিলে, ভাল লাগে বুলি কৈছিলে, বাট ভাল পাওঁ বুলি কোৱা নাছিলে। বাট হয়তো পংকজৰ চকুত সেই পিয়ৰিটি, সেই ইন'চেঞ্চ, সেই পিয়ৰ লাভটো প্ৰণামীয়ে ফিল কৰিলে আৰু সেইকাৰণে নিজেই সুধি পেলালে। আৰু সেই কথাষাৰ প্ৰণামীয়ে বুজি পোৱাৰ কাৰণে পংকজ ইম'চনেল হৈ গ'ল। চ' পংকজ, তুমি কিয় কান্দিছা বা তোমাৰ চকুৰ পানী কিয় ওলাইছে সেইটো মোক সুধিছা। আজি মই তোমাক কওঁ, প্ৰণামীয়ে তোমাৰ ভালপোৱাখিনি বুজি পোৱাৰ কাৰণে তোমাৰ চকুৰ পানী ওলাইছে। তোমাৰ ফিলিংছ, তোমাৰ ইম'শ্যনছখিনি তাই বুজি পোৱাৰ কাৰণে তোমাৰ চকুৰ পানী ওলাইছে। আগলৈ তেওঁ লিখিছে, তাৰপিছত আমি দুয়ো আগৰ দৰে সহজ হ'ব পৰা নাছিলোঁ। সেইবাবে মই এটা প্লেনিং কৰিলোঁ, তাইৰ লগত টাইম স্পেণ্ড কৰিলে চাগে আমি আকৌ আগৰ দৰে ফ্ৰী হ'ব পাৰিম বুলি। সেই ভাবিয়ে মই তাইক চিনেমা চাবলৈ লগ ধৰিলোঁ। তাইও হ'ব বুলি ক'লে আৰু আমি পিছদিনা গুৱাহাটীলৈ চিনেমা চাব গ'লোঁ। আমি আকৌ আগৰ দৰে সহজ হৈ পৰিলোঁ। তাৰপিছত পাহিবা মই লাহে লাহে তাইৰ লগত দূৰত্ব বজাই ৰাখিবলৈ আৰম্ভ কৰিলোঁ, কাৰণ মোৰ পৰা যাতে ভৱিষ্যতে আৰু প্ৰব্লেম নাপায়। কিন্তু তাই কেতিয়াবা 2-এটা মেছেজ কৰিছিল আৰু ময়ো ৰিপ্লাই দিছিলোঁ। 2018 চনৰ বিশ্বকৰ্মা পূজাৰ সন্ধিয়া হঠাৎ তাই মোলৈ এটা কল কৰিছিলে। হেল্ল', কি খবৰ? আছো, তুমি ফোন কৰিলা আজি? এনেই কৰিলোঁ। পূজা ক'তো যোৱা নাই আজি? বিশ্বকৰ্মা পূজা খাবলৈ চাবলৈ? ঘৰতে বহি গান শুনি আছো। ডিষ্টাৰ্ব দিলোঁ চাগে? গান শুনি আছিলা? গান শুনোতে কি ডিষ্টাৰ্ব, পজ কৰিলে হ'ল। সেইটো হয়। আৰু কোৱা, আজি ফোন কৰিলে যে তুমি আজি? তাৰমানে নাপায় কৰিবলৈ? আৰে নাপায় বুলি কেতিয়া কৈছিলো, তুমি নকৰা ন, হয়তো কৰিলা আজি, কিবা এটাতো থাকিব লাগিব। মনত পৰিলে কাৰণে ফোন কৰিলোঁ। মোলৈ মনত পৰিছে তোমাৰ? মনত পৰিছে কাৰণে ফোন কৰিলোঁ। কিবা এটা ভাবিলোঁ সেইকাৰণে ফোন কৰিলোঁ। কি ভাবিলানো? ক'লে ভাল পাম শুনি। মিছ কৰিছোঁ মই তোমাক, সেইকাৰণে ফোন কৰিলোঁ। কি কৰিলা? মিছ কৰি আছিলোঁ তোমাক, সেইকাৰণে ফোন কৰিলোঁ। চমাইছে নে কি তুমি? আচ্ছা ঠিক আছে, থওঁ তেতিয়াহ'লে। আৰে থ'বলৈনো কেতিয়া ক'লো, ফোন কৰিছা ইমান দিনৰ পাছত থওঁ বুলি কৈছা। এনেকৈ আমি 3 ঘণ্টামান কথা পাতিলোঁ। মোৰ সেইদিনা বহুত ভাল লাগিছিল। তাই যেন মোৰ অভাৱ অনুভৱ কৰিছে। কোনোদিনেই
উপজাচি ফোন নকৰা ছোৱালীজনীয়ে আজি মোক ফোন কৰিছে এনে লাগিল যেন তাইও মোৰ প্ৰতি কিবা ফিল কৰিছে কিন্তু ভাল পোৱা নে কি নাজানো ৱেল পংকজে পেচেন্স ৰাখি ৰৈ আছে নিজকে ফ'ৰ্চ কৰা নাই এণ্ড দ্যাট ইজ ট্ৰু লাভ কাৰোবাক পাবলৈ আপুনি ফ'ৰ্চ কৰিব নোৱাৰে ভাল পোৱাটো আপুনি ফ'ৰ্চফুলি ল'ব নোৱাৰে ইউ হেভ টু ৱেইট ইউ হেভ টু হেভ পেচেন্স আৰু সেইটো পংকজে ৰাখিছে ধৈৰ্য ধৰি তেওঁ নিজৰ ফিলিংছ কণ্ট্ৰল কৰি আছে আৰু আজি সেইকাৰণে প্ৰণামীয়ে নিজেই কল বেক কৰিলে চ' তেনেকুৱা এটা হ'ব লাগে সম্পৰ্ক য'ত ইজন মানুহে আপোনাক মিছ কৰে আপোনাৰ অভাৱ মিছ কৰে অনুভৱ কৰে আৰু তেতিয়াহে তেওঁ গম পাব যে আপুনি তেওঁৰ বাবে কি হয় আগলৈ তেওঁ লিখিছে তাৰপিছত এনেদৰে আমি দুসপ্তাহমান হোৱাটছএপত মেছেজ আৰু মাজে মাজে কল কৰোঁ কেতিয়াবা ইউনিভাৰ্চিটিৰ পৰা আহোঁতে ৰাতি হ'লে গাড়ী নাপালে তাই মোক ফোন কৰে মই আনিবলৈ যাওঁ যদিও আমি দুয়োজনে দুয়োজনক ভাল পাওঁ বুলি প্ৰকাশ কৰা নাছিলোঁ কিন্তু আমাৰ সম্পৰ্কটো গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰ দৰে হৈ পৰিলে কেয়াৰ লোৱা খবৰ লোৱা আৰু কেতিয়াবা মই ৰাতি অনলাইন নাহিলে বা লেটকৈ ৰিপ্লাই কৰিলে তাই অভিমানী মেছেজবোৰ দিছিলে কিন্তু তথাপিও পাহিবা এয়া তাইৰ ভাল পোৱা নেকি ধৰিব পৰা নাছিলোঁ আৰু এদিন সেই বিশেষ দিনটো আহিলে আমাৰ ইয়াৰে স্থানীয় নিউজ চেনেল এটাত তাই নিউজ এংকাৰিং কৰে তাই সন্ধিয়া নিউজ চেনেলৰ পৰা ওলাওঁতে ঘৰলৈ থ'ব যাবলৈ মোক মাতিলে মোৰ ঘৰৰ পৰা নিউজ চেণ্টাৰ আৰু নিউজ চেণ্টাৰৰ পৰা তাইৰ ঘৰ বেছি দূৰ নহয় সেইবাবেই মই খোজকাঢ়ি গ'লোঁ সেইদিনা তাই ৰাস্তাত মোৰ লগত কম কথা কৈছিলে চাগে লাজ কৰিছিল মোৰো বহুত লাজ লাগিছিল কিয় নাজানো আৰু তাইক ঘৰত থৈ আহিলোঁ তাইক ঘৰত থোৱাৰ পিছত মই ঘূৰি আহিলোঁ তাইক থৈ উভতাৰ লগে লগে তাইৰ ফোন আহিলে হেল্ল' গৈ আছানে গৈ আছো মানে তোমালোকৰ ৰাস্তাটো ওলাই আহিছোহে আজি অকণমান সোনকালে ঘৰ পোৱা যেন লাগিলে কিবা কিয় জানো মানে আৰু অলপ যেন দীঘল হ'লে বাটটো ভাল আছিলে আৰু অলপমান কথা পাতিব পাৰিলোঁ হয় আজিকালি তুমি খোজকাঢ়িব ভাল পোৱা হৈছা তুমি হ'ব এতিয়া মই তোমাক সংগ দিছোঁ তুমি অকলে গৈ আছা যে ফোনতে দিছোঁ ইমানে যদি সংগ দিব মন যায় এটা কাম কৰা তুমি আহা মোক আকৌ ঘৰত থৈ আহিবা আকৌ মই তোমাক থ'বলৈ আহিম ৰাতি পুৱাই দিওঁ এনেকুৱা অহা যোৱাই কৰি থাকোঁ উফ কথাটোহে কৈছোঁ আজি ৰাস্তাটো অলপ বেছিয়ে চুটি যেন লাগিলে আৰু অলপ দীঘল হ'লে ভাল আছিলে ন দিয়া আমি কাইলৈ ৰেলি এটা উলিয়াম হ'ব হ'ব ঘৰ পালানে পাওঁ সিয়া অলপ আছে ঠিক আছে তেতিয়াহ'লে ৰাখোঁ ৰ'বা ৰাতি ফোন কৰিম নেকি অঁ কৰিবা ঠিক আছে বাই 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 ৱেল যদিও তেওঁলোকৰ ৰিলেশ্যনশ্বিপ বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডৰ নিচিনা কিন্তু সম্পৰ্কটোৰ এতিয়াও নাম পৰাই নাই কাৰণ দুয়োটাই এতিয়াও এক্সপ্ৰেছ কৰা নাই ইনফেক্ট পংকজেও এক্সপ্ৰেছ কৰা নাই চ' এই ৰিলেশ্যনশ্বিপটোৰ কিবা নাম হ'বগৈনে জানিবলৈ অকণমান অপেক্ষা কৰক আগলৈ তেওঁ লিখিছে পিছত মই ভাবিলোঁ আমাৰ মাজত কিহৰ সম্পৰ্ক এয়া না বন্ধুত্ব না আন সম্পৰ্ক এইবোৰতো একোৱেই নহয় পিছে কি এয়া আমাৰ মাজত মোৰ কিন্তু বহুত ভাল লাগিছিল পাহিবা তাই যে মোক ইম্পৰ্টেঞ্চ দিয়ে পিছত আমি ৰাতিৰ ভাত পানী খাই পুনৰ ফোনত কথা পাতিলোঁ আমি ইজনে সিজনৰ বিষয়ে বহুত কথাই পাতিলোঁ অৱশেষত মই তাইক এটা কথা সুধিলোঁ ভাত খালা ভাত খালোঁ কিমানো ভাত খালোঁ মাছ খালোঁ এইবোৰকে সুধি থাকিবা অঁ কি সুধিম তুমি এটা কথা কোৱাচোন কি আমি ডেইলি কথা পাতোঁ ডেইলি প্ৰায় অহা যোৱা কৰোঁ লগ কৰোঁ থোৱা মেলা কৰোঁ কি কাৰণে কাৰণটো কি মই কোন হয় তুমি পংকজ হয় পংকজ গম পাইছোঁ পংকজ তোমাৰ জীৱনত কোন হয় মানে ইম্পৰ্টেঞ্চটো কি তাৰমানে তাৰ নাজানো তোমাক ফ্ৰেণ্ড নহয় তোমাক একদম নহয় দাদা হয় নহয় ভাইটি হয় তোমাক নিজৰ নিচিনা লাগে আপোন আপোন তেনেকুৱাই মোৰ যেনেকুৱা লাগে তাৰমানে অঁ তোমাৰ ফিলিংছটো কি মোৰ প্ৰতি মোক সেইটো কোৱা আজি মই নোৱাৰিছো আৰু এনেকে গম পাইছানে কিমান কিমান নিজকে বুজা আমি আজি 1.5 বছৰ ধৰি নিজকে বুজাই নিজৰ ফিলিংছখিনি হেঁচি সময় আহিলে গম পাবাতো তুমি কেতিয়া আহিব এই সময়ডাল মই সেইটো কাৰণেতো বুজি আছো ধৈৰ্য ধৰা খোজকাঢ়ি আমাৰ ৰাস্তাটো বন মৰি গৈছে কিন্তু আমাৰ সময়টোহে নাহিছে মই নাজানো কি বাছ মোৰ মনটোৱে বাৰে বাৰে এটা কথাই কয় তোমাক লৈ কি মনে মোৰ বাছ তোমাকেই বিচাৰে পাহিবা এতিয়া মই খুবেই সুখী কাৰণ তাইক মোৰ জীৱনত পাইছোঁ
তাই যে মোক ভাল পাব মই সেয়া কল্পনাই কৰা নাছিলোঁ। অস্বাভাৱিকভাৱে তাই মোৰ জীৱনলৈ আহিলে। তাই কেতিয়াবা মা, কেতিয়াবা পত্নী, কেতিয়াবা নিজৰ সন্তানৰ দৰে মোক মৰম কৰে। তাই মোক মৰমত ধুন বুলি মাতে আৰু ময়ো তাইক মৰমত মামু বুলি মাতোঁ। মই তাইৰ পৰা 3 বছৰ সময় লৈছোঁ আৰু মোৰ বিশ্বাস আছে যে এই 3 বছৰৰ ভিতৰত মই এষ্টাব্লিছ হ'ব পাৰিম আৰু তাইক চিৰজীৱনৰ কাৰণে মোৰ কৰি ল'ব পাৰিম আৰু আগলৈও মই সফল হ'ব পাৰিম বুলি দৃঢ় বিশ্বাস আছে। পাহিবা, আমাৰ সম্পৰ্ক এতিয়া 5 মাহ হ'ব। তাই মোক বহুত ভাল পায়, মই অনুভৱ কৰিব পাৰিছোঁ আৰু আমি ইজনে সিজনক কোনো দিনেই এৰি নোযোৱাৰ প্ৰতিশ্ৰুতি দিছোঁ। তাইৰ বয়সত মোতকৈ ডাঙৰ, সেইবাবে বিয়াৰ বয়সো হৈছে, কিন্তু মোৰ এতিয়াও পঢ়া শেষ হোৱা নাই, লগতে এষ্টাব্লিছ হ'ব বাকী আছে। গতিকে পাহিবা, এই অনুষ্ঠানটিৰ দ্বাৰা মই তাইক ক'ব বিচাৰোঁ, মামু প্লিজ তুমি মোৰ বাবে অপেক্ষা কৰিবা, মই চিৰজীৱন তোমাকেই বিচাৰোঁ। ৱেল, এয়া আছিলে আজিৰ ষ্টৰী, পংকজ শৰণীয়াৰ লাভ ষ্টৰী, মনে মোৰ তোমাক বিচাৰে। ৱেল পংকজ, প্ৰথম কথাটো থেংক ইউ ছ' ভেৰি মাছ, তুমি তোমাৰ লাভ ষ্টৰী আমাৰ সৈতে শ্বেয়াৰ কৰিলা। এণ্ড আই এম চিয়'ৰ যে তোমালোক দুয়ো এষ্টাব্লিছ হৈ ছেটেল হ'ব পাৰিবা। য়েছ, টাইম লাগিব, টাইম আছে হাতত, গতিকে আই এম চিয়'ৰ তাইও অপেক্ষা কৰিব আৰু তুমিও তোমাৰ প্ৰমিছ ৰাখিব পাৰিবা আৰু মোৰ উইচেছ তোমালোক দুয়োৰ লগতে আছে। চ' অল দ্য বেষ্ট, কিপ ৱৰ্কিং হাৰ্ড, নিজৰ গ'ল আৰু এইম পাহৰি নাযাবা, এণ্ড কিপ স্মাইলিং।